মই যাবলৈ ওলালোঁ দাদা ঘৰলৈ। আজি দাদা মানে বৌয়ে ভাদৰ মাহৰ নাম দিছে মন্দিৰত, তাৰ বাবে মই যাবলৈ ওলালোঁ। আহি দাদা ঘৰ পালোঁহি। এতিয়া বৌৰ লগত মই মন্দিৰলৈ যাম। মন্দিৰ আহি পালোঁ। বৌৰ মই চাকি বন্তি জ্বলালোঁ। জ্বলাই এতিয়া আয়তীসকলে সকলোবোৰ যোগাৰ কৰি আছে। আৰু এনেকৈ ভাদৰ মাহত নাম কীৰ্তন চাই ভাল লাগে। আৰু যিহেতু আমাৰ গাঁৱত সেনেকুৱা নাম নাই, মন্দিৰ থাকিলেও মানে এনেকৈ হেৰি নকৰে একো। বৌহঁতৰ কাষত আছে, সেইবাবে ইয়াতে বৌয়ে দিয়ে। ইফালে নাম আৰম্ভ কৰি দিলে। লগতে মানে মন্দিৰত এনেকৈ আহিলে মনটো এটা বিৰাট ভাল লাগি যায়। কিবা যেন বহুত শান্তি পোৱা যেন লাগি থাকে। এনেকৈ মন্দিৰলৈ গ'লে চবৰে ভাল লাগে। সেইকাৰণে মন্দিৰলৈ আহি এনেকৈ চাকি বন্তি জ্বলাই উঠি নাম গাই থকা চাহপানী খালোঁ। চাহপানী খোৱাৰ পিছত এতিয়া মাহ প্ৰসাদবিলাক বিলাই আছে। আনিও ল'লোঁ মাহ প্ৰসাদ। এতিয়া এইটো মানে দাদাহঁতৰ ঘৰত যোৱা ৰাস্তা হয়। পুখুৰী এটা আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়া।